বিল্লি ৰাণী ক'ত আছ তই এইফালে ওলাই আহ ঐ বিল্লি ৰাণী ইমান মাতি থাকিব লাগে নেকি তোক তই সোনকালে আহিব নোৱাৰ কাল দেৱতা মানে মই সোনকালে আহিছিলো কিন্তু মোৰ মুখত টাচ কৰি আছিলো ওলাই আহিব কাৰণে তই এতিয়া মুখত মেকআপ আৰু টাচআপৰ কথা কৈ নাথাকিবি সেইফালে দুইজনী বাই ভনী এক হ'বগৈ আৰু আমি ইহঁত দুজনীৰ যিকোনো এজনী পালেই আমাৰ সকলোবোৰ কাম হৈ যাব কাৰণ এজনী চবতছে বেছি শক্তিশালী সেইজনীকে প্ৰথমতে ল'ব লাগিব তাৰপিছত আমি লাহে লাহে আনজনীক আমাৰ হাতত আনিম আমাৰ কবললৈ আনিম তই এতিয়াই যা আজি পূৰ্ণিমাৰ ৰাতি মেলা আছে সেইকাৰণে তই মেলালৈ যা আৰু ৰিকি আৰু ৰিয়াক মোৰ ওচৰলৈ লৈ আহ কাৰণ ইহঁত দুজনী পোৱাৰ পাছতহে মই পৃথিৱীৰ আটাইতকৈ শক্তিশালী কাল দেৱতা হ'ম কিন্তু কাল দেৱতা আপুনি নিজেই নগৈ যে মোক কৈছে আপুনিওতো ইহঁত দুজনীক ধৰিব যাব পাৰে মোক কিয় পঠাইছেনো আপুনি যদি দুইজনীকে পাই যায় তেতিয়াহ'লে আপুনিহে শক্তিশালী হ'ব মই কেনেকৈ শক্তিশালী হ'ম আপুনিতো মোক শক্তি নিদিয়ে পাৱাৰ্ছ নিদিয়ে তই বিল্লি ৰাণী তই যিমানৰ পানীৰ মাছ তই সিমানতে থাক মই তোক কৈছো নহয় তই মোৰ চাকৰ আৰু মই তোক যি আদেশ দিওঁ তই সেয়াকে কৰিব লাগিব যা এতিয়াই যা আৰু সোনকালে যা যদি কেনেবাকৈ সিহঁত দুজনীক নাপাও নহয় তোৰ কথা কিন্তু দিগদাৰ আছে আৰু মই তোক সদায় নেৰো কিন্তু কাল দেৱতা মই ছোৱালীকেইজনীক কেনেকৈ চিনি পাম মইতো চিনি নাপাম বিল্লি ৰাণী তই তোৰ পাৱাৰ্ছবোৰ কিহৰ কাৰণে ৰাখিছ নহয় মানে কাল দেৱতা মই মোৰ পাৱাৰ্ছবিলাক ইস্তেমাল কৰিব লাগিব নেকি তাকে সুধিছো আপোনাক লাগিবতো দুইজনী ছোৱালী বহুত শক্তিশালী আৰু সিহঁতৰ শক্তি যদি চাব মন আছে তেতিয়াহ'লে তই তোৰ ফালৰ পৰা শক্তি প্ৰয়োগ কৰিব লাগিব তই দুইজনী ছোৱালীক চিনি নাপাও কিন্তু তই তাত থকা মেলাত থকা মানুহবোৰক অশান্তি কৰিবি আৰু যেতিয়া তই অশান্তি কৰিবি ইটোক সিটোক বস্তু দলিয়াদলি কৰিবি যেতিয়া মানুহবোৰৰ গাত লাগি মানুহবোৰ এটা এটাকৈ মৰিব আৰু কষ্ট পাব তেতিয়া দুইজনী ছোৱালীৰ পাৱাৰ্ছ বিলাকেই সেই মানুহবোৰক বচাবলৈ চেষ্টা কৰিব আৰু তেতিয়াই ওলাই পৰিব দুইজনীৰ পাৱাৰ্ছ থকা ছোৱালী দুইজনীৰ মুখকেইখন ওলাই পৰিব তেতিয়াই তই গম পাই যাবি যে এই দুইজনীয়ে হৈছে মোক প্ৰয়োজন হোৱা ছোৱালী দুজনী আৰু মই তেতিয়াই পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ কাল দেৱতা হৈ পৰিম কিন্তু কাল দেৱতা দুইজনী ছোৱালীয়ে জানো মানুহবোৰক বচাবৰ কাৰণে নিজৰ পাৱাৰ্ছ ব্যৱহাৰ কৰিব জানো বিল্লি ৰাণী তই এতিয়াও গমেই পোৱা নাই দুইজনী ছোৱালীৰ কথা দুইজনী ছোৱালীয়ে নিশ্চয় কৰিব পাৱাৰ্ছ বিলাক ব্যৱহাৰ কাৰণ দুইজনীৰ মন আৰু মানুহৰ প্ৰতি অতি কোমল হৃদয়ৰ ছোৱালী দুইজনীয়ে আনৰ দুখ দেখিব নোৱাৰি নিজৰ পাৱাৰ্ছবোৰ ইস্তেমাল কৰিবই আৰু তই তেতিয়াই গম পাই যাবি যে মই বিচাৰি থকা এই দুইজনী ছোৱালী কিন্তু কাল দেৱতা কিন্তু পৰন্তু প্ৰশ্ন সুধি নাথাকিবি যা বিল্লি ৰাণী এতিয়াই যা নহলে দেৰি হৈ যাব পাৰে এতিয়াই যা হ'ব কাল দেৱতা মই এতিয়াই যাম মোৰ পাৱাৰ্ছবোৰ পাবলৈ আৰু বেছি সময় নাই মই আটাইতকৈ পৃথিৱীৰ শক্তিশালী কাল দেৱতা হ'বলৈ গৈ আছো ইমান ভিৰৰ মাজত বাৰু মই মোৰ ভণ্টিক কেনেকৈ লগ পাম হে ভগৱান আজি যাতে মই মোৰ বাক লগ পাওঁ কিমান যে দিন হৈছে বছৰে এই মেলাখনত প্ৰতিবাৰে মই পূৰ্ণিমাত ৰাতি মই এই মেলাখন চাবলৈ আহোঁ কিজানি মোৰ বাক লগেই পাওঁ নেকি বুলি কিন্তু আজিও চোৱাচোন আজিও মই লগেই নাপালোঁ আৰু এতিয়ালৈকে পোৱাই নাই পিছলৈ পামগৈ নে নাপামগৈ নেজানো আৰু পাই
ভণ্টি তই বাৰু ক'ত আছ? তই বাৰু আহিছনে বাৰু মোক বিচাৰি? মই ইমান বিচাৰি ফুৰিছো তোক, বিচাৰিয়ে দেখোন পোৱা নাই। সেই পিনেদি যাওঁচোন। মই আকৌ কাপোৰৰ দোকানখনো দিছো, সৌখনতে থৈ পেলাই লগৰজনীক দি পেলাই গুচি আহিলো। যাওঁ পাই সেইখিনিলৈকে কাপোৰৰ দোকানখনৰ ওচৰলৈ। নহ'লে আকৌ কাপোৰ যদি বিক্ৰী কৰিব নোৱাৰো, খুৰীক পইচা নিদিলে মোক আকৌ কথা শুনাব। যাওঁ পাই সেইখিনিলৈকে যাওঁ, কাপোৰখিনি বিক্ৰী কৰি লওঁগৈ। ঐ ৰুচি, অলপ কাষ্টমাৰ মাত আকৌ। আজি যদি মই মেলাত কাপোৰ বিক্ৰী কৰিব নোৱাৰো নহয়, খুৰীয়ে একদম বেয়া গালি পাৰিব মোক, গম পাইছনে? অলপ মাত না কাষ্টমাৰ। মই মাতিব পাৰিলো হয় জাননে, কিন্তু মোৰ ডিঙিটো অকণমান মানে কিবা ঠাণ্ডা পৰি লৈ চৰ্দি অনুভৱ হৈ আছে। তই মাত না। নিচি, মই মাত দিছো ৰ। বহুত ধৰণৰ কাপোৰ আছে, চেলবাৰে চাবনে, চাদৰ মেখেলাই চাবনে, আৰু শাৰীয়ে চাবনে, ৰাজস্থানী, হিন্দুস্তানী চব আছে। আপোনালোকে আহি যাওক, মোৰ নিকিৰ দোকানত আহি যাওক, পাই যাব আপোনালোকে ভেৰাইটিজ কাপোৰ। হ'ব দে, মাত দিছ নহয়। এজন দুজনকৈ এফাললৈ চাইছে, আহিব দে। থ এতিয়া আৰু মাত দিব নালাগে, চিঞৰিব নালাগে। এইখন দোকান দেখিছানে? বহুত ভাল ভাল ৰাজস্থানী কাপোৰ আছে আৰু ধুনীয়া ধুনীয়া লেহেংগাও আছে। চাওঁ নেকি, বল সেইখনতে চাওঁগৈ। ঠিক আছে, বল সেইখন দোকানতে চাওঁগৈ, বল। মই মাত দিওঁ ৰহ তেনেহ'লে। বা এইপিনে চাওকচোন। চাওঁ, লেহেংগা এযোৰ দিয়কচোন। সেই য়েলো কালাৰৰ লেহেংগাযোৰ মোৰ বৰ পছন্দ হৈছে, সেইযোৰ দিয়কচোন। ঐ ছোৱালী, কাক বা বুলি কৈছ? আমি একে সমান বয়সৰ হ'ম নেকি? বা বুলি নকবি। নহ'লে কি বুলি ক'ম? দোকানী বুলি ক'ম নেকি? যি বুলি কবি, কিন্তু বা বুলি নকবি, গম পাইছনে? দোকানী যদি ইমান মুখ চোকা হয়, কোনেনো কাপোৰ কিনিব এইখন দোকানৰ পৰা? কিহত মুখ চোকা দেখিলি? তই যেনেকে মাত দিছ, তোকো মই তেনেকেই কৈছো, গম পাইছনে? মই দেখিছো কাৰণেহে কৈছো। আৰু এনেকৈ মানুহক কথা নকয় নহয়। দোকানী বিলাকে যদি এনেকৈ কথা কয় আৰু কাষ্টমাৰ দৌৰিব দেখোন। হ'ব যা, তোৰ নিচিনা কাষ্টমাৰ আমাক নালাগে। ঐ ৰুচি, অলপ ৰচোন, মনে মনে থাক, ইমান খং নকৰিবি। ভুলতে কৈ পালে আৰু দে তাই। মই মানে ভুলতে কৈ পালো, চৰি। মই ঠিকছে ধৰি লৈ দিলো হয়, গম পাৱনে নিক? কিন্তু তই কৈছ যে সেইকাৰণে আৰু। হ'ব দে এইজনী, যাচোন যা, সেই কাপোৰযোৰ লৈ আহগৈ, তাই চাই বোলে। আৰু কিবা লাগিব নেকি? আৰু একো নালাগে, সেইটোকে চাম দিয়া। ইহঁত কেইজনী কাজিয়া লাগি থাকোতে মই এইযোৰ চেলবাৰযোৰ ভাল লাগিছে, বেগৰ ভিতৰতে ভৰাই পেলাই লৈ যাওঁগৈ তাই। আৰু এটা কথা নহয়, কালিতে মোক কৈছিলে মই বোলে পাৱাৰ চিষ্টেমাৰ কৰিব লাগিব, তেতিয়াহে ইহঁত দুজনীক দেখিম, নহ'লে নেদেখো। কাৰণ মই দেখোন সিহঁতৰ মুখ কেইখনেই চিনি নাপাওঁ। এতিয়া গোটেই এইখিনি মেলাৰ জেগাখিনি লৰিব আৰু এটা এটাকৈ মানুহ পৰিব আৰু কষ্ট পাব। তেতিয়াই ওলাই পৰিব নহয় ইহঁতক বচাবলৈ। তেতিয়া সেই ছোৱালী কেইজনী ওলাই পৰিব। এতিয়া চব কঁপিব, মই পাৱাৰ্ছ এৰি দিলো। কি আহিছে এইবোৰ? ইমান বতাহ ধুমুহা আহিছে যে। কি হৈ গ'ল এইবোৰ? মই পৰি গ'লো। কোন আছে ওচৰত? মোক বচোৱাহি, মই পৰিলো। কি হ'ল এইটো? এই ছোৱালীজনী কেনেকৈ পৰিলে? ইহঁতে ইমান কঁপিছে, কিয় কঁপিছে? কেনেকৈ কি হৈছে বাৰু? কি কৰিম এতিয়া বাৰু? মই ইহঁতক ছেভ কৰিব লাগিব, নহ'লে ইহঁতে পৰি এইখন পৰি আহিব এতিয়া। বচাব লাগিব মই। অলপ আগলৈ যাওঁ, তাত আছে চাগে জুমটোত। এইখিনি জুমটোত দেখোন নাই একো। আকৌ বিচাৰি যাব লাগিব। কি হৈছে এইবোৰ বাৰু? কেনেকৈ মই ইহঁতক বচাওঁ? মই মোৰ পাৱাৰ্ছ ব্যৱহাৰ কৰিব লাগিব নেকি? এতিয়া যদি মই পাৱাৰ্ছবিলাক ব্যৱহাৰ কৰোঁ, কোনোবাই যদি দেখা পাই যায়, তেতিয়াহ'লে বহুত ডাঙৰ কথা হ'ব। নাই, মই মোৰ পাৱাৰ্ছ ব্যৱহাৰ কৰিব নোৱাৰো। কি কৰোঁ এতিয়া? ইমান কঁপিছে। পৰিম এতিয়া।
এতিয়া বাৰু? এইবোৰ কি হৈছে বাৰু? ইমান কঁপিছে। ঐ ছোৱালী, মোৰ হাতত ধৰাচোন, মই উঠাই দিম। আমি পলাব লাগিব এইখিনি জেগাৰ পৰা, গম পাইছানে? উঠা, মোৰ হাতত ধৰা। মাইনা, তুমি মোৰ হাতত ধৰাচোন, মই তোমাক উঠাই দিম। সোনকালে উঠা, এইখিনিৰ পৰা আমি যাবগৈ লাগিব, নহলে ওপৰত এই জুমৰটো দেখিছানে? পৰি অহাৰ চান্স আছে। উঠাচোন, উঠা এইখিনিৰ পৰা। তোমালোক গোটেইবোৰ এইখিনিৰ পৰা যোৱাগৈ। মই ইহঁতকেইজনী বচাই পেলাই লৈ গৈ আছো। তোমালোকে যোৱা আৰু বেলেগ জেগাত যোৱা আৰু বেলেগ মানুহ বচোৱাগৈ। মই যাওঁ। ইহঁতকেইজনী খুৰা আপুনি বচাওকচোন। ইয়াততো ইহঁতকেইজনীক এই বৰ্তাজনে বচালেই। এতিয়া মই বেলেগত যাওঁ আৰু বেলেগতো বা কিমান অনিষ্ট হৈছে তাৰ ঠিকনা নাই। যাওঁ পাই মই বেলেগত। মা, তুমি ইয়াতে বহি আছা? ৰিয়া, তুমি ইমান সময় হৈছে অহাই নাই। মই সেইকাৰণে তোমাৰ কাৰণে ইয়াতে বহি পেলাই ৰৈ আছিলো মানে। ইমান তাতে ৰাতিও হৈ গৈছে। তুমি বাৰু তোমাৰ বাক লগ পালানে? নাই মা, আজিও এনেই মিছাতে গলো। এনেকুৱা যেনহে লাগিছে। আজিও মই মোৰ মাক লগেই নাপালো। নাজানো আৰু কেতিয়া লগ পামেই নে নাপাম। মোৰ তেনেকুৱা লাগি গৈছে জানানে মা? কিয় কৈছা ৰিয়া তেনেকৈ? তুমি তোমাৰ বাক নিশ্চয় লগ পাবা। আৰু তোমালোককতো তোমাৰ মায়ে কৈ থৈ গৈছে যে যিদিনা হ'ব বা যিদিনা লগ পাবা সেইদিনা পূৰ্ণিমাৰ ৰাতি, সেইদিনাখনেই লগ পাবা। আজি নাপালা নাই আৰু। তেনেকৈ তুমি চেষ্টা কৰি থাকাচোন। এদিন নহয় এদিন তুমি তোমাৰ নিকি বাক লগ পাবাই তুমি। বুজিছানে ৰিয়া? মা, নাজানো আৰু। ৰিয়া, বহুত ৰাতি হ'ল। এতিয়া ফ্ৰেছ হৈ লোৱা নেকি? তাৰপাছত মই কিবা এটা খাবলৈ দিওঁ, তুমি খাই লৈ শুই থাকিবা, হ'বনে? আৰু তুমি ইমান চিন্তা নকৰিবা, গম পাইছানে ৰিকি? তুমি বাক এদিন নহয় এদিন লগ পাবাই। মা, এতিয়া আৰু খাবৰ কৰিব একো মন নাই। মোৰ বহুত ভাগৰ লাগিছে জানানে? আজি তাতে আকৌ মেলাত বহুত কাণ্ড হৈ গ'ল। তাকে মোৰ বহুত ভাগৰ লাগিছে। মই এতিয়া একো নাখাওঁ দেই মা, মই শুওঁগৈ। গুড নাইট। ৰিয়া, কিবা এটাতো খাই লোৱা। নেজানো আৰু কেতিয়া যে দুইজনী বাইক ভনীয়েক একলগ হ'ব। সোনকালে একলগ হ'লেই হয়। নহ'লে যে ৰিয়াৰ দুখবোৰ দেখি থাকিলে মোৰ বহুত বেয়াই লাগে। কিন্তু কি হ'ব, উপায় নাই। ময়োতো বিচাৰি আনি দিব নোৱাৰোঁ। হাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? প্লিজ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু এনেকৈ মোক মৰম দি যাব আগুৱাই যোৱাত। আকৌ এটি নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ। ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব।